আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো ক্লাস 9 ৰ R.1 ৰ 3 নম্বৰ কুৱেশ্যনটো আছে যে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। কেনেকৈ লিখিবা চোৱা, ভালকে চাবা অকমান। চোৱা, প্ৰথমতে কৈছে আমাক সংখ্যা ৰেখা, গতিকে আমি এটা কি আঁকি লম, সংখ্যা ৰেখা আঁকি লম। কেনেকৈ আঁকিবা চোৱা, প্ৰথমতে কি কৰিবা, এনেকা এটা চিন দি দিবা। কি বুলি কোৱা হয় এইটো? সংখ্যা ৰেখা বুলি কোৱা হয়। যিকোনো এটা ৰেখা দি দিবা, হল। যেহেতু আমি কি নাই, কাঠ পেন্সিল আৰু স্কেল নাই, গতিকে অকমান সমান নহবও পাৰে। তথাপি চোৱা, প্ৰথমতে কি কৰিবা চোৱা, মাজতে চিন দিবা, দি পেলাই মাজত কি ধৰিম, আমি শূন্য ধৰিম। মন ৰাখিবা, মাজতে কি থাকিব, শূন্য থাকিব। সো সাইডত কি থাকে, প্লাছৰ থাকে, আৰু বাও সাইডত কি থাকে, মাইনাছৰ থাকে। মনত থাকিব, সো সাইডে থাকে প্লাছৰ আৰু বাও সাইডে কি থাকে, মাইনাছৰ। মানে ৰাইট সাইডত কি প্লাছৰ সংখ্যা আৰু লেফট সাইডত কি সংখ্যা থাকে, মাইনাছৰ সংখ্যা। গতিকে আমি কি কৰি দিম, দুই সাইডতে আমি কি কৰি দিম, চিন দি দিম। চোৱা, এই সাইডত দিলো, এই সাইডে দিলো। যেহেতু আমি কি কৰি দিম, সো সাইডে কি আছে, আমাৰ প্লাছৰ আছে। শূন্যৰ পিছত কিমান আছে, 1 2 3 4 5 6 7। এইফালেও থাকিব কিমান, -1 -2 -3 -4 -5 -6 আৰু আছে, এইফালেও আৰু আছে। ঠিক আছে, ইমান আমাৰ নালাগে। যেহেতু আমাক কিমান কৈছে, -5 লৈ গৈছে আৰু ইয়াত 5 লৈ গৈছে, গতিকে আমি ইমান ইয়াৰ পৰা ইমান সংখ্যা আৰু ইয়াৰ পৰা এই দুটা সংখ্যা ললেই হ'ব, বেছি নালাগে আমাৰ, ইমান লৈকে হয়। এতিয়া কি কৈছে, মধ্যবৰ্তী মানে কি, মাজৰ সংখ্যা। মানে এই -5 মানে এই সংখ্যাটো আৰু আমাৰ 5 এই সংখ্যাকে, এই দুটা সংখ্যাৰ মাজত কেইটা সংখ্যা আছে, এই সংখ্যাকেইটা লিখিবলৈ। কি সংখ্যা বুলি কৈছে, অখণ্ড সংখ্যা। এতিয়া অখণ্ড সংখ্যা মানেনো কি? অখণ্ড সংখ্যা হৈছে ঋণাত্মক সংখ্যাৰ পৰা আৰম্ভ কৰি ধনাত্মক সংখ্যাবোৰক কি বুলি কোৱা হয়, অখণ্ড সংখ্যা বুলি। এতিয়া ঋণাত্মক সংখ্যা কি মানে, বিয়োগৰ সংখ্যা। ধৰিলে বিয়োগৰ 1 বিয়োগৰ 2 এই সংখ্যাবোৰ কি বুলি কোৱা হয়, ঋণাত্মক সংখ্যা। আৰু ধনাত্মক সংখ্যা মানে কি, +1 +2 +3 এনেকা। মানে আমাৰ প্লাছ চিন যিহেতু দিব নালাগে, কাৰণ আমি জানো 1 2 3 এই সংখ্যাবোৰ কিহৰ আছে, প্লাছৰ আছে। গতিকে আমি কি চিন দিব নালাগে, প্লাছ চিন দিব নালাগে। গতিকে এইটো আমি প্লাছৰ আছে জানোই। গতিকে আমি জানো ঋণাত্মক সংখ্যাৰ পৰা আৰম্ভ কৰি ধনাত্মক সংখ্যাবোৰকে কি বুলি কোৱা হয়, অখণ্ড সংখ্যা বুলি কোৱা হয়। গতিকে ইয়াত চোৱা, আমি কি কৰি দিম, চোৱা ইয়াত ঋণাত্মক সংখ্যাও সোমাই আছে, আকৌ ধনাত্মক সংখ্যাও সোমাই আছে। গতিকে এই গোটেইকেইটা কি সংখ্যা হ'ল, অখণ্ড সংখ্যা। এতিয়া -5 আৰু 5 ৰ মাজত কি সংখ্যা আছে চোৱাচোন। ইয়াত আছে কিমান আছে চোৱা, এইটো কি আছে আমাৰ, যিহেতু মাজত কৈছে, গতিকে এইটো আৰু এইটো কি কৰি দিম, এৰি দিম। এই দুটা এৰি পেলাই মাজৰ যি কেইটা সংখ্যা আছে, এইকেইটা সংখ্যা লিখি দিবা। চোৱা কেনেকৈ লিখিবা, চোৱা ইয়াত লিখিবা যে -5 আৰু 5 ৰ মধ্যবৰ্তী, যেহেতু মাজৰ কৈছে আমি লিখিবই লাগিব, মধ্যবৰ্তী সংখ্যাবোৰ হল, কি লিখিবা চোৱাচোন। প্ৰথমতে আছে আমাৰ কিমান, -4। গতিকে আমি কি কৰি দিম, প্ৰথমতে এই সাইডৰ পৰাই যাম, ইয়াৰ পৰা নাযাবা, কাৰণ আমাৰ -5 ৰ পিছতে কিমান আছে, -4 আছে। লিখিবা -4, তাৰপিছত আছে কিমান, -3 -2 -1, তাৰপিছত কি আছে আমাৰ 0, তাৰপিছত এইফালে আছে কিমান 1, তাৰপিছত আছে কিমান 2 3, 4। এই 5 লৈকে নিলিখো, কাৰণ আমাৰ কৈছে যে এইটো আৰু এইটো এই দুটাৰ মধ্যবৰ্তী, এই দুটাৰ মাজৰ। গতিকে যি সংখ্যাৰ মাজৰ বুলি ক'ব, মনত ৰাখিবা এই সাইডৰ সংখ্যাটো আৰু সেই সাইডৰ সংখ্যাটো দুটা আমি এৰি দিব লাগিব। এৰি পেলাই যি সংখ্যা কেইটা থাকিব, এইকেইটা হৈছে কি, মধ্যবৰ্তী সংখ্যা, মানে মাজৰ সংখ্যা। এতিয়া আমি মাজৰ সংখ্যা পাই গলো, কেইটা পালো চোৱাচোন, 1 2 3 4 5 6 7 8 9। কেইটা হল আমাৰ, 9টা। এই 9টাই কি আমাৰ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কি বুজি পাইছা? এইটোৰ কাৰণে আৰু নেক্সট এটা ভিডিঅ' মই বনাই লম, অখণ্ড সংখ্যা কি, পূৰ্ণ সংখ্যা কি, স্বাভাৱিক সংখ্যা কি, এইকেইটা তোমালোকে নেক্সট ভিডিঅ'ত পাই যাবা।